Hello guys, assalamu alaikum, namaskar, welcome back to my channel Shabana Azmiri's kitchen. আজি মই আপোনালৈ লৈ আহিছো সিংহাৰাৰ ৰেচিপি, so skip নকৰাকে ভিডিওখন শেষলৈ চাব। ইয়াত মই লৈ লৈছো 2 কাপ ময়দা। ইয়াত মই লৈছো জৈন গুটি, নিমখ আৰু বেকিং সোডা। এতিয়া মই ইয়াত দি দিছো 4 চামুচ মান ৰিফাইন অইল। তাৰ পিছত জৈন গুটি, নিমখ, বেকিং সোডা গুটেইখিনি ইয়াত দি দিছো। ময়দাৰ লগত গুটেইখিনি ভালদৰে মিহলাই লৈছো। মোৰ ময়দাখিনি ভালদৰে মিহলোৱা হৈ গৈছে। এতিয়া মই অলপ পানী দি কেনে ময়দাখিনি মথি লম। আমি যে ৰুটি বনাও হেইটো আটাতকে এই ময়দাটো অলপ টান হ'ব লাগিব, কাৰণ সিংহাৰাৰ কাৰণে অলপ টান ময়দাই লাগে। চাওক মোৰ ময়দাখিনি ভালদৰে মথা হৈ গৈছে, কিমান ধুনীয়া হৈছে চাওক। এতিয়া মই আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখি দিম সাইডত। ইয়াত মই 5টা ডাঙৰ আলু বইল কৰি লৈছো। এতিয়া মই এইদৰে আলুকেইটা হাতেৰে ভাঙি দিছো। চাওক এইদৰে মই গুটেইখিনি আলু ভাঙি লৈছো। চাওক এনেকা সাইজ হ'ব লাগিব, একেবাৰে পিটিকা বনাব নালাগে। এতিয়া মই কেৰাহীত অলপ তেল দি দিছো। মোৰ তেলখিনি ভালদৰে গৰম হৈ গৈছে। এতিয়া ইয়াত দি দিছো আধা চামুচ গোটা জিৰা, 1 চামুচ আদা নহৰুৰ পেষ্ট। গোটেইখিনি ভালদৰে মিক্স কৰি লৈছো। তাৰ পিছত 3টা কেঁচা জলকীয়া মই সৰুকে কাটি দি দিছো। আধা চামুচতকে অলপ কম হালধি গুড়ি দি দিছো। ইয়াত দি দিছো মই আধা চামুচ নিমখ। মোৰ ময়দাটো নিমখ আছে, সেইকাৰণে মই ইয়াত সেইটো হিচাপে দিছো। ইয়াত আলুখিনি দি দিছো। আজি যে সিংহাৰা বা সামোসা যিয়ে হওক দুটাই কয় চাগে, আপোনাৰ তাতে কি কয় আপুনি মোক কমেন্টত জনাব পাৰে আপোনালোকে কি কয়। সাধাৰণতে আমি এইবোৰ দোকানৰ পৰা কিনি কিনে খাওঁ, হোটেলৰ পৰা কিনি কিনে খাওঁ, কিন্তু আপুনি অতি সহজতে ঘৰত বনাব পাৰে। ইয়াত মই কেইটামান মটৰ লৈ লৈছো। মই মটৰখিনি কুকাৰত ভালদৰে চিটি মাৰি বইল কৰি লৈছো। মটৰখিনি ইয়াত দি দিছো। মই মিডিয়াম ফ্লেমত আলুৰ মছলাখিনি ভাজি লৈ আছো। এতিয়া অলপ টাইমৰ কাৰণে ঢাকি দিছো। এতিয়া ইয়াত আধা চামুচ ধনিয়া গুড়ি দি দিছো। মোৰ আলুৰ মছলাখিনি ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছো। এতিয়া মই ময়দাখিনিক চাই লৈছো। চাওক মোৰ ময়দাখিনি আগতকৈ অলপ সফট হৈ গৈছে আধা ঘণ্টা ৰাখাৰ পিছত। মই ময়দাখিনি আৰু অলপ মথি লৈছো। এতিয়া ময়দাখিনিৰ পৰা আমি এইদৰে ভাগ কৰি ল'ম। চাওক এইদৰে বল বনাই ল'ম। মোৰ ময়দাখিনি দি কিনে মোৰ ইয়াত 8টা বল হৈছে। এতিয়া মই এখন ৰুটি বেলি ল'ম। বেছি মোটা ৰুটিও বেলিব নালাগে, বেছি পাতল ৰুটিও বেলিব নালাগে, মিডিয়াম সাইজৰ ৰুটি বেলিব। মোৰ ৰুটিটো বেলা হৈ গৈছে। এতিয়া মই এখন চুৰিৰে মাজত কাটি লৈছো। এতিয়া মই ইয়াত এফাল ৰুটি লৈ লৈছো। চাওক ভিডিঅ'ত দেখুৱাৰ দৰে এইদৰে লৈ ল'ব। চাওক এইদৰে।
সাইডেদি এইদৰে অলপ অলপ পানী লগাই ল'ব এতিয়া মই আলুৰ মছলাখিনি ইয়াত দি দিছো এতিয়া সাইডেদি আৰু অলপ পানী লগাই কেনে মুখটো ভালদৰে বন্ধ কৰি দিম চাওক এইদৰে সাইডেদি অলপ অলপ পানী লগাই ল'ব চাওক মই ভালদৰে মুখটো বন্ধ কৰি দিছো ভালদৰে কৰিব নহলে আকৌ ফ্ৰাই কৰাৰ সময়ত ওলাই আহিব পাৰে এইদৰে মই গুটেই কেটা সিঙ্গাৰা বনাই লৈছো মই কেৰাহীত ৰিফাইন তেল বহাই দিছো মোৰ তেলখিনি ভালদৰে গৰম হৈ গৈছে এতিয়া মই এটা এটাকে সিঙ্গাৰা ইয়াত দি দিছো তেলখিনি বেছি গৰম হ'ব নালাগে মিডিয়াম হলেই হ'ব আমি 2 মিনিট পিছত সিঙ্গাৰাবোৰক এটা এটাকে উলটাই দিম গেছটো মই মিডিয়াম ফ্লেমত ৰাখিছো হাই ফ্লেমত ৰখা নাই হাই ফ্লেমত ৰাখিলে জলদি পুৰি যাব আমি বেছি ৰঙা কৰিব নালাগে লাইট কালাৰ গোল্ডেন হলে হ'ব মোৰ সিঙ্গাৰা কেটা হৈ গৈছে এতিয়া মই এইদৰে উঠাই লৈছো চাওক মোৰ সিঙ্গাৰাবোৰ ইমান ধুনিয়া কালাৰ আহিছে বহুত ধুনিয়া লাগিছে দেই আপুনি কিন্তু এই ৰেচিপিখন ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেন্ট বক্সত জনাব কেনেকা লাগিল মই আপোনাক এটা সিঙ্গাৰা ভাঙি দেখাইছো চাওক ভিতৰত সো কিমান ধুনিয়া হৈছে সো মোৰ ভিডিওখন ভাল লাগিলে প্লিজ এখন লাইক কৰিব আৰু মোৰ চেনেলক যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি থব যাতে মোৰ নতুন ৰেচিপি আহিলে সবৰ আগত আপোনাৰ তাত যায়